হেল্ল' এভৰিৱান, এয়া মই বৰমাহঁতৰ ঘৰত আহিছোঁ আৰু বৰমাহঁতৰ ঘৰত মানে গোলাপ ফুলৰ গছ বহুত আছে। ইমান যে মৰম লাগে গোলাপ ফুলৰ। তাৰপিছত এয়া বৰমাহঁতৰ ছোৱালীজনীয়ে শৰাই আগবঢ়াইছিল আৰু এয়া আমাৰ মৰম লগা কুকুৰজনী, আমি তাক পিছে চিকু বুলিয়ে মাতোঁ আৰু এয়া বৰমাহঁতৰ ডাঙৰ ছোৱালীজনীয়ে ব্লাউজ আনিছিল, তো সেয়াই মোক দেখাই আছিল। আৰু তাৰপিছত আকৌ ভাইটি মাছ বাচি আছিল, মানে পুখুৰীৰে মাছ হয়, কিন্তু মই মাছ বেচা দেখাই নাপালোঁ, কাৰণ মই টোপনি মাৰি আছিলোঁ দুপৰীয়া, তো গমেই নাপালোঁ। আৰু মই মাছ বেচা চাই পিছে ভাল পাওঁ। তাৰপিছত আমাৰ ঘৰৰ পাছ কিন্তু ভাইটিয়ে বাছে আৰু তাৰপিছত ইমানো ডাঙৰ নহওক তো মানে ভাইটিয়ে বাছে। আৰু এয়া গধূলি টাইমত মাহঁতে আৰু বৰমাহঁতৰ ছোৱালীজনীয়ে টিভি চাই আছিল। তাৰপিছত আৰু টিভি মানে এটা মোবাইলো চাই আছে আৰু বাকীকেইটা টিভি চাই আছে, আৰু মই আৰু হাজবেণ্ড পঢ়ি আছিলোঁ। আৰু আমাৰ ভাইটিৰ চুলিৰ ওচৰতো দীঘলে মানে চুলি লম্বাকৈ ৰাখিছে, তো জানেই। আৰু এয়া ভণ্টিয়ে তাক মানে চুলি ষ্টাইল দি আছে আৰু হাঁহি তাৰপিছত আৰু আকৌ গধূলি টাইমত আকৌ হাজবেণ্ডে আকৌ ৰাতি আকৌ ম'ম' বনাইছে, ঘৰতে বনাইছে। আৰু তো সেয়া আৰু ম'ম' পিছে হ'ল আৰু এয়া বৰমাহঁতকো দি আহিলোঁ। তাৰপিছত আমি আকৌ কেইটা বজাত ম'ম' খাইছোঁ গম পাইছেনে? ৰাতি 12টা বজাত ম'ম' খাইছোঁ। মানে ভাত খালোঁ, অকণমান খোৱা হোৱাৰ পিছতে ম'ম' খাইছোঁ। তো এতিয়া আমি ম'ম' খাওঁ। তো আজিলৈ ইমানেই আছিল, বাই।